আদু কি হৈছে তোৰ? আজি মোক বাছত 2-3টা আপি পুৰা মৰমত কিছ কৰি দিছি। তাৰপিছত আৰু কি তালি মাৰি 10 টকাকে খুজলা। হেই কেলা ওলা আপি নহয় এইগিলা হিৰজাছো। কি কৰিছে এইগিলা? হিৰজাৰ কিছ খাইছে গলা। প্ৰিয়ংকা তুমি খালি মোৰ, মই তোমাক এৰি জীয়াই থাকিব নোৱাৰিম, মই তোমাক বহুত ভাল পাওঁ। ই কেলা প্ৰিয়ংকা দেউতা পুলিচ অফিচাৰ পিটি দিব। মই না তিম সুৰ মেৰি হো, মই তোমাক এৰি জীয়াই থাকিব নোৱাৰিম, মই তোমাক বহুত ভাল পাওঁ। কেলা এইবাৰ প্ৰিয়ংকা ভাল পাইছা, প্ৰিয়ংকা এৰি দিছি, এইবাৰ মইনাক ভাল পোৱা। লাজ চৰুম বোলে একো নাই নেকি তোৰ? ইহ প্ৰিয়ংকাৰ দেউতাই পুলিচ অফিচাৰ মই গমেই পোৱা নাছিলো। এই চেঞ্জ কৰি দিলো দে, মইনাক ভাল পাওঁ। মইনা আই লাভ ইউ টু। আনোৱাৰ মই ইমৰান হাছমি হ'ব বিচাৰো। কিয় মানে ধুনীয়া ধুনীয়া আপিগিলাক মৰম দিব বিচাৰো। আৰে কেলা চিধা কথা কোৱা, আচলতে তোৰ কিশোৰ প্ৰয়োজন। মানুহে কয় নেকি? মই হৈয়ে এৰিম ইমৰান হাছমি। কি কৰিছ তই এতিয়া? তেল খাই আছো। টেঙা খাই আছা? টেঙা খাই আছা, টেঙা খাব নালাগে। কিয়? টেঙা খালে এই শৰীৰৰ তেজ পানী হৈ যায় বোলে। খাব নালাগে। পেলাই দি, মোৰ হাতত পেলাই দি। দি কেলা মোৰ তেল মোক দি। কি কৰে? আনু পিছে তুই মোতকৈ টেলেণ্ট বুলি বেছি ভাবা নেকি তই? তোতকৈ মই বেছি টেলেণ্ট নহ'লে এতিয়া এটা প্ৰশ্ন সুধিম, তই চাং এনচাৰ দিব পাৰা নাই। এই পৃথিৱীত পোনপ্ৰথমে এৰোপ্লেন ক'ত উৰিছিল? কিয় আকাশত? আকাশত উৰিছিল। জাগাটোৰ নাম ক'ব লাগিব। নোৱাৰা টেলেণ্ট বুলি কৈ থাকা। কৰিব নালাগে, মই তোমাক টিউশ্যন লৈ দিম হা। ছাৰ এই মোৰ ভাইটি তাৰমানে অলপ পঢ়াত অলপ বেছি দুৰ্বল, মানে বেছি ভালকৈ পঢ়িব নোৱাৰে। তো আপুনি কিন্তু তাক অলপ প্ৰাইভেট টিউশ্যন পঢ়াই দিব লাগিব। ঠিক আছে পঢ়াই দিম দে। কিন্তু ছাৰ তাৰ এটা প্ৰব্লেম আছে। কি প্ৰব্লেম? তেওঁ তাৰমানে মাজে মাজে কক ব বুলি কৈ দিয়ে। ঠিক আছে মই পঢ়াই দিম। কোনদিনা আহিবা? ভাল আহিম। ছাৰ মানে মই যে ক'লো তাই কক মাজে মাজে ব বুলি কৈ দিয়া। ঠিক আছে দে হ'ব দে, কান্দিব নালাগে ছাৰ, পলাই দিব আপুনি অলপ পঢ়াই দিব। তোক লৈ প্ৰব্লেম মোৰ। আৰে ভাই, চব ছোৱালী টাইম পাছ নকৰে, কিছুমান ছোৱালী আছে ৰিয়েল লাভ কৰে, মোৰ বাল কৰে। নহ'ব তহঁতক কাম নহয় না মোৰ ফাল্টু কৰাত, ডিউটি কৰিব নোৱাৰা ভালকে। কি হৈছে এইবাৰ হঠাৎ কৰি ইমান খং উঠিছে যে? নকবি, এই মোৰ বিয়াৰ কাৰ্ড একজনক বিলাবা দিছো, কেলা ভালকে ডিউটি কৰা নাই। কি হৈছে মানে মোৰ বিয়াৰ কাৰ্ড কেলা মোকে দিয়া নাই। মই বিয়া খাবা যাম কেনেকে? পাৰ্টনাৰ খবৰ চবৰ ভাল না? ভাল খবৰ, একেবাৰে ভাল আমাৰ খবৰটো। পাৰ্টনাৰ মোৰ 2 দিন ধৰি একো খোৱা নাই, মোৰ বহুত ভোক লাগছে। মোক তই এইটো টেনশ্যন কৰি আছা, মই থাকোঁতে মোৰ পাৰ্টনাৰ মানে একদম নাখাই আছে, এইটোতো ডাঙৰ কথা হৈ গ'ল। তই কাম কৰ, তোৰ কাৰণে মই হেৰি কৰোঁ, এয়া 2টা ৰুটি চিকেন বা বাৰ্গাৰ চাৰ্গাৰ লৈ আহোঁ, আনিলে হ'ব না নাই? আৰে পাৰ্টনাৰ তই মোক ইমান মৰম কৰা। টেনশ্যন কৰিব, তই এটা কাম কৰ, 200 টকা দি। 200 টকা থাকিলে মই নিজে খাই আহিলোঁ। 200 টকা থাকিলে মোৰ ওচৰত পইচা এনেই আছে।